এইবাৰ অসমীয়া মেট্ৰিক অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অসমীয়া পৰীক্ষাৰ কাকতো বাতিল আৰু এই মুহূৰ্তত আমি সংযুক্ত আছো আমি নিউজ লাইভৰ চিফ মেনেজিং এডিটৰ জাৰিদ হুছেইনৰ হৈছে জাৰিদ হুছেইন ডাঙৰীয়া ইতিমধ্যে এটাৰ পিছত আনটো পৰীক্ষাৰ প্ৰশ্ন কাকত বাতিলৰ খবৰ আহিছে এই বিষয়ে আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিছো আমি এতিয়া মুখ্যমন্ত্ৰী এটা টুইট কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী এটা টুইট কৰিছে য'ত তেওঁ কৈছে যে ইট হ্যাজ বিন ব্ৰট টু মাই নোটিছ দ্যাট দ্য এৰেষ্টেড একিউজড center in charge of Louis Khabalu Higher Secondary School has during interrogation confessed of leaking Assamese paper as well. In view of this, I have advised SEBA to reschedule Assamese exam as well also. এটা প্ৰশ্নটো হৈছে যে অসমীয়া পেপাৰ ফাদিল কৰাৰ কথা কৈছে এই যে যিগৰাকী ইনচাৰ্জ আজি লুইত খাবলো এৰেষ্ট কৰিছে তেওঁক আজি ইতিমধ্যে আমাৰ ভিজুৱেল স্ক্ৰীনত দেখুৱাই আছে সেই মানুহজনে কৈছে যে অসমীয়া পেপাৰখনো লিক কৰিছে এই পৰিপ্ৰেক্ষিতত অসমীয়া সাবজেক্টটো ৰিশিডিউল কৰাৰ কথা কৈছে কাৰণ তাৰমানে নতুনকৈ প্ৰশ্ন কাকত কাটি আকৌ নতুনকৈ পৰীক্ষাৰ নতুন এটা ডেট দিয়াৰ পৰামৰ্শ মুখ্যমন্ত্ৰীয়ে দিছে সেবাক অৰ্থাৎ এতিয়া মানে অসমীয়াৰ ডেটটো মই একদম এক্সাক্টলি শিওৰ নহয় মোক যদি প্ৰডিউচাৰে ক'ব পাৰে যে অসমীয়া পেপাৰখন হৈ গ'ল নে হ'বলগীয়া আছে সেই কথাটো যদি বনদীপ আপুনি যদি প্ৰডিউচাৰক সোধে যে মোক অকণমান ক্ৰছ চেক কৰি আমাৰ দৰ্শকক অৱগত কৰক কাৰণ এই বস্তুটো মই একদম আনচিয়ৰ যে হৈ গ'ল নে হ'বলগীয়া আছে তাৰমানে যি কি নহওক অসমীয়া পেপাৰখন লিক কৰা বুলি কৈছে এই মানুহজনে আৰু ৰিশিডিউল কৰা মোৰ যিমান দূৰ লাগিছে যে হ'বলগীয়া আছে কেইদিনমানৰ পিছত হয় হয় 18 তাৰিখে জেৰুছেন ডাঙৰীয়া 18 তাৰিখে হ'বলগীয়া আছে অসমীয়া বিষয়ৰ পৰীক্ষা তাৰ মানে পুৰখিলে হ'বলগীয়া পৰীক্ষাটো পুৰখিলে নহয় মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে আই হেভ এডভাইজড SEBA to reschedule Assamese exam also. অৰ্থাৎ 18 তাৰিখৰ অসমীয়া পৰীক্ষা নহয় বুলি যদি মই কওঁ ভুল নহব হয় না বৰদীপ হয় হয় তো হয় তাৰমানে 18 তাৰিখে হ'বলগীয়া পৰীক্ষাও পেপাৰ অসমীয়া পেপাৰো মেট্ৰিকৰ অসমীয়া পেপাৰো ফাদিল কৰিছিলে এই লুইত খাবলো হাইস্কুলৰ ইনচাৰ্জজনে যাৰ আমাৰ স্ক্ৰীনত আছে আৰু এই পৰিপ্ৰেক্ষিতত যিহেতু তেওঁ এই জেৰাৰ কালত তেওঁ এই কথাটো স্বীকাৰ কৰিছে যে অসমীয়া পেপাৰো তেওঁ ইতিমধ্যে ফাদিল কৰিছিল সেইকাৰণে মুখ্যমন্ত্ৰীয়ে এই ভিত্তিত সেবাক ডাইৰেকশ্যন দিছে যে 18 তাৰিখে অৰ্থাৎ পুৰখিলে হ'বলগীয়া পৰীক্ষাটো শনিবাৰে হ'বলগীয়া অসমীয়া পৰীক্ষা নহয় আৰু এটা নতুন ডেট ডেফিনেটলি সেবাই কিছু সময়ৰ পিছতে বা কাইলৈ ৰাতিপুৱা বা আজি ৰাতিৰ ভিতৰতে এনাউন্স কৰিব যিহেতু এই টুইটটো কিছু মিনিটৰ পূৰ্বে দিছে কেইটামান মুহূৰ্তৰ পূৰ্বে দিছে 9:42 অৰ্থাৎ 10 মিনিটৰ পূৰ্বে এই টুইটটো দিছে আৰু সেই টুইটটোত তেওঁ ক্লিয়াৰলি উল্লেখ কৰিছে যে এই লুইত খাবলো হাইস্কুল